হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ফাগুন মাহৰ প্ৰথম সপ্তাহৰ বুধবাৰটো আৰু মই আজি যাবলৈ ওলাইছোঁ মিচিং সম্প্ৰদায়ৰ আলি আই লিগাঙৰ এটা কিছু দৃশ্য দেখাবলৈ। তো মোৰ লগত আছিলে ৰিদীপ আৰু সমীৰণ দা। তো মোৰ অহা দেৰি হ'ল কাৰণে সমীৰণ দা আৰু ৰিদীপ বৰ্তমান গুচি গ'ল। তো মই যাব লাগিব চাইকেল লৈ অকলে আৰু তো আপোনালোককো দেখাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু ভিডিঅ'টো আপোনালোকে চাই ভিডিঅ'টো কেনে পালে লাষ্টত কমেণ্ট কৰিব আৰু লাইক এটা কিন্তু জৰুৰ কৰিব, কাৰণ আপোনালোকৰ এটা লাইকে মোক ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগাই দিয়ে। আৰু মই আহি আছোঁ, এয়া চাইকেলখন ল'ম আৰু যাম। তো লেটছ গ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাইনেলি আহি পালোঁ মই ইয়াত বৰ্তমান আছে আলি আই লিগাং। আলি আই লিগাঙৰ কিছু দৃশ্য আপোনালোকক দেখাম বুলি ভাবিছোঁ। মোৰ পাছফালে এয়া আলি আই লিগাঙৰ ষ্টেজ আছে আৰু এটা কৃষিভিত্তিক উৎসৱ হয়, সেইকাৰণে পাছফালে প্ৰথম কথা যেনেকৈ মানে বোকা কৰি মাটি ৰোৱা হয় তেনেকৈ ইয়াত দেখুওৱা হৈছে। মোৰ পাছফালে এতিয়া আমাৰ লগত ককা আছে। ককা অলপ আপোনালোক ককা এই বিহুটো কেনেকৈ পতা, কি কাৰণে পতা হয় অলপ কৈ দিয়ক আমাক। হা আপুনি হ'লেও আমি আপোনালোকক বেলেগ এজনক সুধি হ'লেও আপোনালোকক কম যাতে এই বিহুটো কি কাৰণে পতা হয় পতা হয় আৰু আমি ভালকৈ নাজানো। আমি বেলেগৰ পৰা আহিছোঁ ইয়াত ভিডিঅ' কৰিবৰ কাৰণে। ব'লক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ। Komli khadem kom gala mana moyo ano singkol gilang si kuabudan kali mamul si bipengo mana maina no kangkap gilang si koagodan moya kangkap gilang si koagodan। এইটো যি মিচিং সম্প্ৰদায়ে বনাই মানে এটা খাতৰা মানে বহুত ডেঞ্জাৰাছ বস্তু হয়, যিটো মদ হয় মানে চাই মদ বুলি কয়, যিটো বনাই আছে ইয়াত চাব। এইটো বহুত ভাল লাগে। এইটো প্ৰক্ৰিয়াটো অলপ কৈ দিয়ক, চাইটো কেনেকৈ বনোৱা হয়, ইয়াৰ প্ৰক্ৰিয়াটো চাইটো মানে বনাই আৰু চাউল সিজাই লয় আগতে, তাৰপৰা ভুচি আৰু খেৰ একেলগে জ্বলাই লাষ্টত তিনিটাটো মিক্স কৰি দৰৱ দি পলিথিনত বা কলত ভৰাই আৰু দেই 20 দিনৰ পাছত খাব পৰা যায় আৰু 20 দিনৰ পাছত। তো এয়া বনাই থোৱা আছে চাইখিনি যিটো মানে প্ৰথম আৰম্ভ কৰাৰ পৰা চাউলখিনি সিজাই চাই দিয়ালৈকে যিমানখিনি লাগে তাৰ প্ৰক্ৰিয়াটো হয় 20 দিন। 20 দিনৰ পাছত এইখিনি খাব পৰা হয়। তো চাম আমি একেলগে। প্ৰথম কাৰ্যসূচী মনুষ্যনে দিনক লগাইছ পুৰা হেভিকে দিছে চাগে। খাই কেনেকুৱা লাগিছে? চকা ডাঙৰ
দেখাইছোঁ গাহৰি কেনেকৈ পুৰে এতিয়া বহুত ভাল লাগিছে ভাল লাগিছে খালোঁ গাহৰি পুৰা খালোঁ আৰু এইটো কিবা উৰণি দিছিলে আৰু এনেকৈ হ'লে আমি প্ৰতি বছৰে আহিম এনেকৈ হ'লে এতিয়া আমাৰ লগত খুৰী আছে খুৰীয়ে ক'ব এইটো খুৰীয়ে বনাই আছে কি কি বনাই আছে আলু বিলাহী গাহৰি মাংস মাছ মাংস চব বনাই আছো চব বনাই আছে ন আৰু আপোনালোকৰ গাহৰি যিটো মানে চব্জি বনাই আপোনালোকে যিটো মানে পাত দিয়ে আৰু কিবা এটা পাত দিয়ে এইটো কি পাত হয় এইটো কি ডমৰু পাত ডমৰু পাত ন ডমৰু পাত তো আমিও খাম পাছত সকলোৱে আৰু দেখাই আছোঁ আপোনালোকক এইফালে বনাই আছে ৰন্ধন প্ৰকৰণৰ কাম চলি আছে আৰু এইফালে বনোৱা হৈছে চাই তো আমি আহিছোঁ সকলো কথা বুজি পাইছোঁ ভাল লাগিছে চাই আচলতে জনজাতি সমাজৰ যিখিনি নিয়ম কানুন পিন্ধন সেইবিলাক ভাল লাগে তেখেতলোকৰ যি উঠি গ'লো আমি এতিয়া ওপৰত ঘূৰি আছে বোলে গাহৰি ঘূৰি এইফালে গাহৰি গাহৰি কি কাৰণে পোৱা হৈছে এইটো নিয়ম হয় ন কিহৰ লগত খাবৰ কাৰণে মদৰ লগত খাব মানে চাই লগত Like me, open up your eyes and
Cruising in my lane fast, call it high speed. I've been working hard, yeah, I've been working nightly. If you think you'll win, ha, not fucking likely. I be taking shots, yeah, cold-blooded, icy. Watching numbers grow is what I call sightseeing. In the front row, run it up when they hype. চাংঘৰৰ ওপৰত বহি আমি পুৰা গাড়ী পোৱা ল'লোঁ আৰু বোলা হৈছে খখা এইটো কিহৰ কাৰণে কোৱা হৈছে এইটো এইটো কিবা কিবি নিয়ম নীতি আছে নেকি আৰু যে নাই নিয়ম নীতি এনেকৈ আৰু আমাৰ নিয়ম নীতিটো গাহৰি মাংস খৰিখাত দি এই পুৰাং বুলি কয় আমাৰ নীতি নিয়ম দেই সেইমতে আমি চলোঁ আগৰ পিছে পৰা আৰু যে এই তাত আপোনালোকৰ যি জুই ধোৱা আছিলে য'ত মাংস পোৱা যায় তাত চাৰিচুকত অলপ পানী ঢলা হৈছিলে নে মদ ঢলা মদ কি কাৰণে ঢলা হৈছিলে তাৰ নিয়ম এইটো আমাৰ নীতি নিয়মৰ মানে মাতে এইটো হাত হলা কি বুলি কয় এইটো দুই হলা এনেকৈ আমি মানে আসং মানে মুঠৰ দুইফালে আৰু দুইফালে মুঠৰ পানী দালি তাৰ বাবে এইটো খৰিখা দিয়া মাংস এনেকৈ ৰাইজে এতিয়া পাইছেই নহয় নাই এনেকৈ আমি চলোঁ আৰু গুৱাহাটীৰ পৰা তেনেকৈ আমি মিচিং আলি আই লিগাংটো তেনেকৈ আমাৰ নীতি নিয়ম চলিছে আৰু তো এয়া আমি মাংস ল'লোঁ আৰু আছে মদ তো গাইজ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিলে একেবাৰে নাপাহৰিব